নমস্কাৰ মোৰ চেনেলৰ সকলো দৰ্শকলৈ স্বাগতম জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ মিছা মাছৰ দুটা ৰেচিপি। আহকচোন মই কেনেকৈ বনাইছিলোঁ চাওক। এয়া প্ৰথমতে মিছা মাছখিনি ভালকৈ ধুই ল'লোঁ। তাত প্ৰয়োজন অনুসৰি নিমখ আৰু অলপমান জালুকৰ গুড়ি দিলোঁ। এইখিনি ভালদৰে মই প্ৰতিটো মিছা মাছত লগাকৈ সানি ল'লোঁ আৰু এইদৰে সানি পেলাই মই কিছু সময়ৰ কাৰণে তাক ৰাখি দিলোঁ। এতিয়া আমি এটা বিলাহী কাটি ল'লোঁ। তাৰপিছত 2 চামুচ বাটাৰ লাগিব আমাক। এটা পিঁয়াজ কাটি ল'লোঁ। 2 চামুচৰ জোখাৰে নহৰু বটা আৰু 1 চামুচ আদা বটা আৰু এয়া বেবিকৰ্ণ অপশ্যনেল, নল'লেও একো নাই। এখন কেৰাহী গৰম কৰি তাত 1 চামুচ বাটাৰ দি দিলোঁ। এইটো ভালকৈ গলিবলৈ দিলোঁ। যেতিয়া গলিলে তাত নহৰু 2 চামুচ দি ভালকৈ লৰাই আছোঁ। নহৰুখিনি যেতিয়া অকণমান ভাজ খালে তেতিয়া আদা চামুচ দি দিলোঁ, আদা বটা চামুচ দি পেলাই ভালকৈ লৰাই আছোঁ। এয়া হৈ যোৱাৰ পাছত তাত আমি দি দিলোঁ মিছা মাছখিনি এটা এটাকৈ ভালকৈ তাতে দি দিলোঁ আৰু এতিয়া আমি ভালকৈ এইখিনি লৰাম। এটা ছাইড হৈ পেলাই ধুনীয়াকৈ মেলি দিম। যেতিয়া এটা ছাইড ভালকৈ সিজি যাব তেতিয়া লুটিয়াই পেলাই ইটো ছাইডো ভালকৈ ভাজি ল'ম। এতিয়া এইখিনি নমাই পেলাই আমি সেইখন কেৰাহীতে কাটি থোৱা পিঁয়াজটো দি দিম। সেইখিনি ৰঙচুৱাকৈ ভালকৈ ভাজি ল'ম। যেতিয়া এইখিনি ভজা হৈ যাব তেতিয়া আমি তাত বিলাহীটো যে কাটি থৈছিলোঁ সেইটো পেলাই দিম। এতিয়া এই বিলাহীখিনি ভালকৈ লৰাই অলপ গলিবলৈ দিম। পিঁয়াজ আৰু বিলাহী যেতিয়া গলি উঠিব তেতিয়া আমি তাত 1 কাপৰ জোখাৰে গাখীৰ দি দিলোঁ। এতিয়া তাত দিব সোৱাদ অনুসৰি নিমখ আৰু অলপ জালুকৰ গুড়ি। এইখিনি দি ভালকৈ লৰাই থাকিব। ইয়াৰ যাতে জোলটো অলপ কমি আহে আৰু এইখিনি ভালকৈ সিজি উঠে। ঢাকোন মাৰি থৈ দিব। এইখিনি যেতিয়া কমি আহিলে তেতিয়া তাত বেবিকৰ্ণখিনি দি দিব। বেবিকৰ্ণখিনি যদি বেবিকৰ্ণ নাথাকে তেতিয়া তাৰ সলনি আপোনালোকে সেইখিনি সময়তে মিছা মাছখিনি ঢালি দিব পাৰে আৰু এইখিনি ভালকৈ সিজালৈকে ভালকৈ ভাজ খোৱালৈকে আপোনালোকে লৰাই থাকিব। এইদৰে যেতিয়া ভাজ খাই পেলাই পানীটো বা তাৰ জোলটো কমি আহে তেতিয়া আৰু ভাজ খাব থাকিলে অলপ আপোনালোকে ইচ্ছা অনুসৰি গাখীৰ দিব পাৰে, নহ'লে পানী দিব পাৰে। এতিয়া কচুৰি মিঠি অলপ দি দিব। কচুৰি মিঠিখিনি সাধাৰণতে হাতৰ তলুৱাত লৈ পেলাই অলপ যদি ঘঁহি পেলাই দিয়া হয় তেতিয়া তাৰ গোন্ধটো বৰ ধুনীয়াকৈ আহে। আপোনালোকে তেনেকৈ কৰি দি চাবচোন, তাৰ গোন্ধটো বেছি ভালকৈ আহিব। গোন্ধটো যাতে তাত সোমাই থাকে, উৰি নাযায়, তাৰ বাবে এতিয়া আমি এখন ঢাকোন লগাই দিম। তাত ঢাকনা লগাই দিলে ইয়াৰ গোন্ধটো তাত ধৰি ৰাখে। এতিয়া আমি তাত 1 চামুচৰ জোখাৰে নেমুৰ ৰস চেপি পেলাই দিম। এয়া চেপি দিয়া হৈ গ'ল। এতিয়া তাক অকণমান টুটিবলৈ দিম তাৰ আঞ্জাটো। যেতিয়া তাৰ আঞ্জাটো অকণমান কমি আহিব জোলটো তেতিয়া বাকী থকা আমি বাটাৰ চামুচ দি দিম আৰু ভালকৈ লৰাই দিম আৰু বাটাৰ গোন্ধ আৰু মিঠি গোন্ধ এইবোৰ যাতে চব ধৰি ৰাখে তাৰ বাবে ঢাকোন লগাই দিলোঁ। যেতিয়া তাৰ ৰস কমি আহিব আমাৰ মিছা মাছ হৈ গ'ল। গেছটো লাহেকৈ আমি অফ কৰি দিম। এইদৰে যদি আপোনালোকে বনোৱা নাই কেতিয়াবা বনাই চাবচোন, বেছ সোৱাদ হয়। ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিব, বনাই চাব, নিশ্চয় ভাল লাগিব। এইবাৰ আৰম্ভ কৰিছোঁ মিছা মাছৰ আন এবিধ ৰেচিপি। প্ৰথমে মিছা মাছখিনি ভালকৈ ধুই ল'লোঁ। এতিয়া তাত 2 চামুচ কৰ্ণফ্ল'ৰ, 1 চামুচ চয়া চচ দিলোঁ আৰু কণী এটা ভাঙি দিলোঁ। অলপ নিমখ দিলোঁ আৰু অলপ জালুকৰ গুড়ি। এইখিনি ভালকৈ সানি পেলাই কিছু সময়ৰ কাৰণে আমি এইখিনি মেৰিনেট কৰি ৰাখি দিলোঁ। এতিয়া এখন কেৰাহী গৰম কৰি তাত মিঠাতেল দি মিঠাতেলখিনি অকণ গৰম হ'বলৈ দিলোঁ। যেতিয়া গৰম হৈ আহিল তেতিয়া মিছা মাছবিলাক এটা এটাকৈ দি ভাজি ল'লোঁ। মিছা মাছখিনি ভালকৈ ভাজি হৈ যোৱাৰ পাছত এইখিনি লুটিয়াই পেলাই ইটো ছাইডো ভালকৈ ভাজি ল'লোঁ। এইখিনি নমাই বাকী থকা মিছা মাছখিনিও সেই তেলত ভালকৈ দি পেলাই সেইখিনিও ভাজি ল'ম। এয়া হৈ গ'ল। এইখিনিও নমাই থৈ ল'লোঁ।
এইখিনি আমি পিছত ব্যৱহাৰৰ কাৰণে ৰাখি থলোঁ। কেৰাহীখনত এচামুচ নহৰু আৰু আদা বটা দিলোঁ। এইখিনি আমি ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। এয়া চাওক কিদৰে ভাজি লৈছোঁ। এইখিনি ভাজি হৈ যোৱাৰ পাছত আমি তাত দিলোঁ জলকীয়া। 7টা জলকীয়া মিহিকৈ কাটি লৈছিলোঁ। এইখিনি তাত দি পেলাই এতিয়া ভাজি ল'লোঁ। এতিয়া তাত যাব কাটি থোৱা পিঁয়াজ দুটা। এইখিনি ভালকৈ লৰাই এতিয়া দিম তাত আমি এটা কাটি থোৱা বিলাহীটো আৰু এতিয়া আমি দিম অলপ লৰাই পেলাই মিছা মাছখিনি কম জুইত আমি গোটেইখিনি দি এয়া ভাজিম। এইদৰে ভাজি পেলাই তাত এচামুচ চয়া চচ দি দিম। চয়া চচ দি এই আমি যে থৈ দিছিলোঁ পানীখিনি সেইখিনি ব্যৱহাৰ কৰিম। তাত এচামুচ কৰ্ণফ্ল'ৰ দি অলপ পানী দি পেলাই ভালকৈ গুলি এইখিনি যাব আমাৰ এই মিছা মাছৰ এই বনাই থোৱা এইখিনিত আমি ঢালি দিলোঁ। তাৰপিছত আমি এইখিনি অলপ সিজিব দিম। অলপ পানীও ঢালি দিম তাত, যাতে পানীটো অকণমান সৰহ হয় ভালকৈ এইখিনি সিজি উঠে। এয়া অলপ পানী ঢালি দিলোঁ। পানী ঢালি অলপ নিমখ দি দিলোঁ তাত। নিমখ দি সোৱাদ অনুসৰি নিমখ দি এইখন ঢাকোন মাৰি পেলাই থৈ দিলোঁ ভালকৈ সিজিবৰ কাৰণে। এতিয়া আমাৰ এয়া হৈ গ'ল। তাত আমি মান ধনিয়া অলপ দি দিলোঁ। এইখন আমাৰ মিছা মাছৰ সুস্বাদু ৰেচিপি এইটো আমাৰ তৈয়াৰ হৈ গ'ল। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই চাবচোন যদি বনোৱা নাই। এতিয়া আমি এচামুচ তাত নেমু টেঙা ৰস দি দিলোঁ। এনেকৈ বনাই খাই চাবচোন, বেছ সোৱাদ হয়। এইদৰেও আপোনালোকে ভাতৰ লগত মিছা মাছৰ এইবিধ ৰেচিপিও বনাই পেলাই খাই চাব পাৰে। আজি যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মই উৎসাহিত হওঁ আৰু ভৱিষ্যতেও এনেকৈ ভিডিঅ' দি থাকিব পাৰোঁ আৰু বেল আইকনটো বজাই দিব।